আৰু গাছ কহিমাত চৰাইৰ দাম কিমান আছে সেইটো এটা সুধি চাম কঙক। मैम क्या प्राइस है? कितना? हाँ किमान गोटा एक पीस किमान? 650 रुपीस। कमटी कितना? 600। তাই নি তুলতে পয়সা পয়সা দিস না কাম করাইছি। হ্যাঁ পয়সা বাড়া থাকে থাকস কে আইবার বের থেকে ওই বাড়া থেকে আইবার জানে कितना है? 50। हाँ प्यारा प्यार प्यार बोलेगा বুঝে যাচ্ছে না কত করে আৰু গাইছ কহিমা চিটিখন ইমান ধুনীয়া লাগিছে মানে আচৰিত। মই আপোনালোকক অলপ অলপ জেগাত দেখুৱাম, যিসকলে চাই আছে ভিডিঅ'টো আপোনালোকে নিশ্চয় শ্বেয়াৰ কৰি দিব ভাল লাগিলে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজি আপোনালোকক দেখুৱাম কেনেকুৱা কেনেকুৱা দৃশ্য সম্পূৰ্ণ দেখুৱাম আপোনালোকক। কহিমাত একটা কিন্তু কথা, কহিমাত কিন্তু এনি টাইম তাৰমানে অলপ অলপকৈ বৰষুণ পৰি থাকে, আৰু সেই কুঁৱলী নিচিনা সেই অলপ অলপকৈ যেনেকৈ ৰাতিপুৱা ৰাতিপুৱা কুঁৱলী পৰে আৰু তেনেকুৱা ধৰণৰ কুঁৱলী তাৰমানে পৰি থাকে তাৰমানে ইয়াত মানে। जस्ट थोड़ा मार्केटिंग किया है, मार्केटिंग वीडियो आई ऑन जस्ट ओके। तो 600 টকা এইবিলাক। আৰু এই হাঁহটো কিমানকৈ? 700। 700 वाह हाँ হাঁহৰ দাম কৈছে, হাঁহৰ দাম দেখিছে। আৰু অলপ অলপকৈ বৰষুণ পৰি আছে, আৰু মাৰ্কেটবিলাক কিমান ডিচিপ্লিন দেখিছে আপোনালোকে গাইছ। হাঁহৰ দাম, হাঁহ কিমানকৈ? 1000 1000 एक पीस का 1000 है नो ज़्यादा बोला है आप लोग। 600 মানে 600 টকা কৈছে এটা মানে গোটা ন। আৰু মুৰ্গী কিমান আপোনাৰ? এইটো কিলো চিষ্টেম ন? 1500 1505 মানে 1050। আচ্ছা দুটা ল'লে। আচ্ছা ইয়াতে মানে যোৰা যোৰা যদি আপোনালোকে মুৰ্গী লয় মানে যোৰা যোৰা বিক্ৰী কৰি আছে ইয়াতে 1050 টকা। আৰু ল'লে অলপ কম হ'ব ন? ল'লে কিমান কম হ'ব? আচ্ছা দুটা 700, ঠিকে আছে, ধুনীয়া দাম। 700 টকা হ'লে ভালে। পিছত ল'ম বাৰু, পিছত ল'ম। এইফালেও বজাৰ চজাৰ কিমান ধুনীয়াকৈ বহি আছে। কওঁ এইটো কিমান দাম? 100 টকা কেজি। নহয় এক ডাব্বা। বাবা 100 টকা। দেখিছেনে গাইছ, আমি আমাৰ গাঁৱত এইবিলাক বস্তু পেলাই দিওঁ, আৰু ইয়াতে কিমান ধুনীয়াকৈ বিক্ৰী কৰি আছে, কিন্তু এইবিলাকো মানুহ খায়। তো দেখিলে নিশ্চয় চেষ্টা কৰিছোঁ। ইয়াতে বহুত আছে, শামুক আছে, ইয়াতেও আছে। এইটো কিমান প্ৰাইচ? 100 মানে এক ডাব্বা ল'লে আপুনি 100। বহুত আনিছে ন ইয়াতে। অ' মাই গড। এইটো মাছটো কিমান? 600 গাইছ। আপোনালোকে যদি নিচলা মাছ এই মাছটো যদি খাব খোজে 600 টকা কেজি ন?
600 টকা কেজি লৈছে আৰু কৈছে ইমান ভিৰৰ মাজত ভিডিঅ' বনাই আছোঁ অলপ অলপকৈ প্ৰব্লেম নাই কৰিব কোনেও একো কোৱা নাই এতিয়ালৈকে কিন্তু চব্জিবিলাক ভাল লাগিছে কিমান ধুনীয়া ধুনীয়া চব্জি দেখিছেনে গাইছ মেম এইটো কিমান দিওঁ হ'ল এইটো কিমান দাম 150 150 কিলো বুলি কৈছে কিমান এক কেজি 120 বেছি হৈছে হলৰ দাম 120 বুলি কৈছে বাপৰে বাপ গাইছ মই ভাবিছোঁ মই ভিডিঅ' কৰি আছোঁ আৰু মোক দামটো বেছি কৈছে নেকি কিন্তু একচুৱেলি নহয় হলৰ দাম 120 টকা একচুৱেলি 120 টকা কেজি আৰু কিমান ধুনীয়া ধুনীয়া শাক সেই দেখিছোঁ বেঙেনাৰ দাম বা কিমান আছে নাজানো কওঁ এই কিतना হে এক মুঠা কিतना ये 50 একটি বেঙেনাৰ দামটো 50 টকা আছে চব্জি কি খাম ইমান দাম বাপৰে বাপ এই শাকবিলাক ভাল লাগিছে বজাৰ দেখিলে আপোনালোকে এটা এটাকৈ সুধিছোঁ বস্তুবিলাকৰ দাম বাপৰে বাপ এই শামুকৰ দাম দেখিছে আপোনালোকে এক ডাব্বা 100 টকা এতিয়া ক'ত যাম আৰু গাইছ আজি মই যিটো ভিডিঅ' বনাই আছোঁ কিন্তু আজি মোৰ প্ৰথম কহিমাত মেইন চিটিত কেনেকৈ মই আপোনালোকক দেখাবলৈ যত্ন কৰিছোঁ বা ইয়াৰ কিন্তু বাস্তৱ অলপ অলপকৈ বৰষুণ দি আছে আৰু দোকানবিলাক কিমান ধুনীয়াকৈ টিপ টাপকৈ সৰু সৰুকৈ দোকান লেডিজবিলাকে ছোৱালীবিলাকে কৰি আছে চব বস্তুৱে আছে আৰু মই আৰু এটা বজাৰত লৈ যাম সেইটো বজাৰত কিন্তু ডাঙৰ ডাঙৰ ভেকুলী একদম বান্ধি বান্ধি থৈ দিছে মই কিন্তু তাতো যাম এতিয়া তেনেকৈ আছে আপোনালোকে নিউ ছুপাৰ মাৰ্কেট কমপ্লেক্স আৰু আমি সিফালৰ পৰা আহিছোঁ আৰু এনেকৈ এইটোৰ পিছফালে আছে বজাৰটো যিটো মানে য'ত মানে ডাঙৰ ডাঙৰ যিবিলাক ভেকুলী আছে সেই ভেকুলীবিলাক বান্ধি ৰাখিছে কিমান ধুনীয়াকৈ আৰু দামটো নাজানো কিমান মই চেষ্টা কৰিম অলপ অলপকৈ আপোনাক চেষ্টা কৰিছোঁ বজাৰবিলাকত কেনেকুৱা কি চব্জিৰ দাম আপোনালোকক বাস্তৱ দেখুৱাইছোঁ আৰু এইবাৰ গৈ আছোঁ চব্জি বজাৰত মানে যাবলৈ ওলাইছোঁ সেইটো মোৰ সন্মুখতে আছে আৰু তাত আৰু গছ এয়া যিখন ব্ৰিজৰ ওপৰেৰে মই আহিলোঁ এয়া ব্ৰিজখন আৰু এনেকৈ আৰু মোৰ সন্মুখত এনেকৈ গ'লে ষ্টেডিয়াম আছে আচ্ছা সেইটো হ'ল আপোনাৰ MLA হোষ্টেল লগত প্লাছ আপোনাৰ হেৰি আছে ষ্টেডিয়াম আছে আৰু মই সেই ষ্টেডিয়ামৰ লগত ওচৰতে এটা মাৰ্কেট আছে চব্জি মাৰ্কেট মই তেনেকৈ যাম মানে চিটিখন ইমান মজা লাগে নহয় ইমান ভাল লাগে চাফ চিকুণ ধুনীয়া লাগে মানে গাইছ আপোনালোকক এটা জেগা মই দেখুৱাম বৰ্তমান মই ষ্টেডিয়ামৰ পৰা যিটো চিধা ৰাস্তা আহিছে মানে এনেকৈ মই চিধা আহিছোঁ আৰু আহি পাওঁতে মই দেখা পালোঁ এনেকুৱা এটা ভিউ দেখিছেনে আপোনালোকে কিমান ধুনীয়া আৰু মই কিমানখিনি ওপৰত আছোঁ অকণমান আপোনালোকে লক্ষ্য কৰক ইয়াত মৌচমবোৰ এনেকুৱা মানে সদায় এনি টাইম ক'ব গ'লে এই কুঁৱলী পৰি আছে এই পাহাৰত বগা বগা আপোনালোকে দেখিছেনে তেনেকুৱা ধৰণৰ কুঁৱলী মানে থাকেই এনি টাইম থাকে কেতিয়াবা অলপ ৰ'দ দিলে কেতিয়াবা আকৌ মানে কুঁৱলী পৰি আৰু আন্ধাৰ হৈ গ'ল মানে এনেকুৱা টাইপৰ বৰষুণ অলপ অলপ পৰি থাকে তাৰমানে এনেকুৱা জেগা আৰু জেগাটো মানে গৰম বেছি গৰম পোৱা নাই মই আৰু ঠাণ্ডা জেগা তাৰমানে একেবাৰে ভাল লগা জেগা একেবাৰে দেখিছেনে ঘৰবিলাক কিমান ধুনীয়া লাগে সেই দেখিছেনে আপোনালোকে বগা বগা কেনেকৈ উঠি আছে এই পাহাৰবিলাকৰ ওপৰতে কিমান ওখ ওখ পাহাৰ সেই ওপৰতো ঘৰ বনাইছে মানুহ দেখিছোঁ আমি আৰু এতিয়া বৰ্তমানতো দেখা নাপায় যিবিলাক কুঁৱলী পৰি আছে সেই কুঁৱলীৰ কাৰণে ঘৰবিলাক দেখা নাই বাকী কুঁৱলীৰ আগত যিবিলাক ঘৰ আছে সেইবিলাক মানে দেখা পাই আছোঁ ষ্টেডিয়ামৰ ভিতৰত ওচৰতে এটা চব্জি মাৰ্কেট আছে আৰু সেই চব্জি মাৰ্কেটত ভেকুলী আছে কিমান ডাঙৰ ডাঙৰ ভেকুলী বোলক আজি দেখুৱাম আপোনালোকক তারপরে কেরোসিন কিনলাম না
অঁ ডাঙৰটো কিমান? ডাঙৰ নাই না ছোটই আছে ডাঙৰ 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 কিমান আছে 1000 আছে একটা এইকেইটা গোটেই 1000 গোটেইকেইটা আচ্ছা 1000 পঞ্চল্লিশ পিস টকা তিনটা পিস না 1000 এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে না ছয়টা আছে ডাঙৰ আছে হেল্ল' এইটো মানে 1000 টকা এইটো কম হ'লে দিব না কম নাই না ক পিছত ল'ম পিছত वो बोले हाँ, मिशे मिशे होती है बोन बोन ये कितने का ये कितने एक ठो অঁ ये बहुत मिशे मिशे ভাল লাগিছে নাই না লম 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 ভাল কটা লাগিছে যাম ক এই এটা কিমান কি ধুনীয়া লাগিছে না কটা যায় 300 হ্যাঁ 3000 দিয়া না আমি 4.5 টাকা কি দাম কি বেলেগ কৈছে বুজি পোৱা নাই কি ভাল লাগিছে কিন্তু আমি চব্জিৰ মাৰ্কেটলৈ গৈ আছোঁ একদম চব্জি মাৰ্কেটৰ লগতে তোমাৰ এইটো ষ্টেডিয়ামটো আছে আৰু ষ্টেডিয়ামৰ কাম চলি আছে আৰু গাছ ভেকুলী চালে আপোনালোকে 6টা ভেকুলী 1000 টকা আৰু কেৰাচিন তেল লৈছে দেখিছেনে গাছ 110 টকা লিটাৰ মানে 1 লিটাৰ ইয়াতে 2 লিটাৰ আছে তো গাছ আজিৰ কাৰণে ভিডিঅ'টো ইমানতে ৰাখিছোঁ আৰু অন্য এটা ভিডিঅ'ত লগ পাম আজিৰ কাৰণে ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই আল্লাহ হাফিজ